নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতীম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। বন্ধুসকল, এইবাৰ মই উপস্থাপন কৰিব লগা বিষয় হৈছে এজনী গাভিনী গাইক কেনেদৰে যত্ন ল'লে গাইজনীয়ে পাছলৈ অধিক গাখীৰ দিব, লগতে এটা গাইজনীৰ পৰা সুন্দৰ পোৱালি আমি পাব পাৰোঁ। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, এজনী গাই যেতিয়া প্ৰজনন কৰোৱাৰ পাছত তাইৰ ঋতুচক্ৰ চলি নাথাকে, অৰ্থাৎ পুনৰ গৰম নহয়, তেতিয়া আমি গাইজনী গাভিনী হোৱা বুলি বুজি পাওঁ। অৱশ্যে গৰম হোৱা লক্ষণবোৰ ফুটি উঠে নেকি প্ৰায় আমি 3 মাহলৈ লক্ষ্য কৰিব লাগে। 4 নম্বৰ মাহৰ পাছত গৰমৰ লক্ষণ দেখিলে সেয়া ভুৱা বা ফলচিট হয়। গাইজনীয়ে পাছলৈ গাখীৰ বেছিকৈ দিবলৈ হ'লে আৰু এটা সুন্দৰ পোৱালি পোৱাৰ বাবে গাইজনীৰ যতন লোৱাৰ প্ৰথম বিষয় হ'ল গাইজনীৰ আহাৰ। গাইজনীৰ আহাৰ সন্তুলিত হ'ব লাগে। আহাৰ সন্তুলিত হ'বলৈ হ'লে গাইজনীক প্ৰতিদিনে কেঁচা ঘাঁহ দিব লাগে 25ৰ পৰা 30 কেজি, পানী দিব লাগে, খুৱাব লাগে 75ৰ পৰা 80 লিটাৰ, শুকান খেৰ খুৱাব লাগে 5 কেজি আৰু পশু আহাৰ 3 কেজি, খলিহৈ 1 কেজি, নিমখ 30 গ্ৰাম আৰু সাধাৰণ খনিজ মিশ্ৰণ 50 গ্ৰাম খুৱাব লাগে। যদি গাইজনী অসমৰ থলুৱা জাতৰ হয়, সৰু হয়, যাৰ গাখীৰৰ উৎপাদন 2ৰ পৰা 2.5 লিটাৰ হয়, তেনে গাইক আহাৰৰ পৰিমাণ কম হ'ব। যেনে প্ৰতিদিনে কেঁচা ঘাঁহ হ'ব 10-15 কেজি, পানী হ'ব ধৰক 35ৰ পৰা 40 লিটাৰ, খেৰ 1.5 কেজি বা 2 কেজি, পশু আহাৰ 2 কেজি, খলিহৈ 300 গ্ৰামৰ পৰা 400 গ্ৰাম, নিমখ 20 গ্ৰাম, সাধাৰণ খনিজ লৱণ 25 গ্ৰাম হ'ব লাগে। গাভিনী গাইৰ বাবে গোহালি পোহৰ পৰা নিৰ্মল বতাহ চলাচল কৰা আৰামদায়ক হ'ব লাগে। বাহ্যিক পৰজীৱী যেনে চিকৰা, ওকণি আদি হ'ব দিব নালাগে। 7 মাহৰ পৰা লাহে লাহে ক্ৰমান্বয়ে গাখীৰ খিৰোৱা বন্ধ কৰি শেষত খিৰোৱা একেবাৰে বন্ধ কৰিব লাগে। 8 মাহত কৃমিনাশক, পেলুনাশক গাইজনীক দিব লাগে। গাভিনী গাইক প্ৰতিদিনে কৰা এটা বিশেষ কাম হ'ল গাইজনী গোটেই শৰীৰটো দিনে এবাৰকৈ মালিচ কৰা। তাৰ বাবে এখন হাতত একোছা ধান খেৰ বা খহটা ব্ৰাছ বা কাপোৰ ধোওঁতে ব্যৱহৃত প্লাষ্টিকৰ ব্ৰাছ হ'ব লাগে বা ল'ব লাগে আৰু আনখন হাতত জোতা পলিচ কৰা মিহি ব্ৰাছ হ'ব লাগে। প্ৰথমে খহটাডালে এবাৰ পিহি দ্বিতীয়বাৰ একে ঠাইতে মিহি ব্ৰাছডালে পিহিব লাগে বা মালিচ কৰিব লাগে। ওখোৰা মোখোৰা ঠাইৰে খোজ কঢ়াব নালাগে, বহু দূৰলৈ খোজ কঢ়াই নিব নালাগে। গোহালিৰ এনে ঠাইত গাইজনীক ৰাখিব লাগে য'ত মূৰৰ ফালে ঠাইখিনি অলপমান চাপৰ আৰু নেজৰ ফালে অলপমান ওখ হ'ব লাগে। এজনী গাইৰ গৰ্ভধাৰণ হৈ থকাৰ সময় হৈছে প্ৰায় 275 দিনৰ পৰা 285 দিন। গতিকে গাইজনী জগাৰ 4-5 দিন আগৰ পৰা গাইজনীক আন গৰুৰ পৰা বেলেগে ৰাখিব লাগে। গাইজনী জগাৰ 1 দিন বা 2 দিনৰ পৰা গাইজনীৰ প্ৰতি নজৰ ৰাখিব লাগে, অৰ্থাৎ মনোযোগ দি লক্ষ্য কৰি থাকিব লাগে। এনেধৰণেই আমি এজনী গাইৰ চোৱা চিতা কৰিব লাগে, গাভিনী গাইৰ চোৱা চিতা কৰিব লাগে। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ নতুন নতুন বিষয় উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে আপোনালোকে যেন ডায়েৰী ফাৰ্মৰ দ্বাৰা লোকচানৰ সন্মুখীন নহয় তাৰ আশাৰে অসমত যেন এক শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।